সুদৃষ্টি প্ৰদান কৰি নিৰ্বিঘ্নে দীৰ্ঘজীৱন। হে বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অসম ডেকা বেগ ইউটিউব চেনেলটিত। মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাম আহিব লগা ৰাঘৱ মুভিখনৰ কিছুমান একশ্যনৰ মুহূৰ্ত বা একশ্যন শ্বুটিং মুহূৰ্ত। ৰাঘৱ মুভিখনৰ একশ্যনৰ গোটেই টীমটোত এইবাৰ চাউথৰ পৰা আহিছে একেবাৰে প্ৰসিদ্ধ একশ্যন ডাইৰেক্টৰ ৰাজেশ খান্নান। এই যে ভিডিঅ' ক্লিপটো দেখিছে ফিল্মৰে এটা চিন, এই চিনটোত আদ্য কৰা দেখুওৱা হৈছে যে নিজৰ ধৰ্ম নিজৰ সংস্কৃতি এৰি নিদিয়ে। সুন্দৰকৈ এই পূজা ভাগ কৰাৰ পাছত আৰম্ভ হ'ব ৰাঘৱৰ একশ্যনৰ শ্বুটিং। এই যে দেখিছে ৰাঘৱৰ টীম মেম্বাৰ, এই ৰাঘৱ চিনেমাখনৰ প্ৰায় 150জনীয়া টীম মেম্বাৰ শ্বুটিঙত আছে। এই যে নদীটো দেখিছে, এই নদীটোৰ পাৰতে হ'ব এটা একশ্যনৰ চিন। আৰু এয়া যে দেখিছে চাউথৰ লোকসকলে একশ্যন আৰম্ভ কৰাৰ আগতে নেমু এটা এনেদৰে লৈ দুটুকুৰা কৰি শ্বুটিঙত যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয়, কোনোৱে যাতে দুখ নাপায় তাৰ কাৰণে তেওঁলোকে পূজা অলপ কৰি লয় আৰু তাৰ পাছতহে একশ্যনখিনি আৰম্ভ কৰে। গতিকে তেওঁলোকৰ গোটেই ইউনিটটো একেলগে থাকে আৰু একেলগে থাকি কাম কৰি ভাল পায়। এয়া যে দেখিছে, এয়া এটা একশ্যনৰ চিন শ্বুটিং কৰি থকা হৈছে আৰু এই একশ্যনৰ চিনটো শ্বুটিং কৰাৰ সময়ত কিন্তু যথেষ্টখিনি কষ্ট হৈছে আৰু এই শ্বুটিংবোৰ কৰাটো ইমান সহজ নহয় আচলতে। বাৰে বাৰে শ্বুটিং ক্লিপবোৰ লৈ থাকিব লাগে আৰু চাই থাকিব লাগে যাতে ভালদৰে সকলোখিনি ক্লিপ ইয়াত লোৱা হৈছে। ইয়াত 4-5টা কেমেৰা লগোৱা হয়, তাৰপিছতহে শ্বুটিং কৰা হয়। এই 4-5টা কেমেৰাত শ্বুট লোৱা হয় ইয়াত। অবস্থা নাই। Round. All right. Round. Feel a shadow. इसके बाद ओके शाडो की ओके जिमी हो गया। हाँ जिमी हो गया। चला আকৌ লাগিবই। বন্ধুসকল, এয়া যে দেখিছে এই কেমেৰাটিৰে ফিল্মবোৰৰ ফাইট শ্বটবোৰ এইটো কেমেৰাৰে লোৱা হয়। তো বন্ধুসকল, এই কেমেৰাটিৰে এতিয়া বৰ্তমান ফিল্মখনৰ কেইটামান শ্বট লোৱা হ'ব। এওঁলোকো আহিছে চাউথৰ পৰা আৰু এইবিলাক কেমেৰাবোৰ ফিটিং কৰি থকা হৈছে আৰু এনেদৰে মিলাই থকা হৈছে কেমেৰাবোৰ আৰু তাৰপিছত শ্বটবোৰ লোৱা হ'ব। তো চাই থাকক বন্ধুসকল, সকলোখিনি দেখুৱাই থাকিম ভিডিঅ'টিৰ জৰিয়তে। আৰু যিসকল মোৰ চেনেলটিলৈ নতুনকৈ আহিছে বা এই ভিডিঅ'টি নতুনকৈ চাই আছে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিব, তেতিয়াহে এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। After ये अभी ना अभी ये टाइप किया ना इसका
Ready? আৰু এয়া হৈছে নিশিতা গোস্বামীৰ বা আৰু এয়া চাওক নিশিতা গোস্বামীৰ বাৰ ৰিয়েকশ্যনবোৰ ফিল্মখনৰ শ্বুটিঙৰ সময়ত এইবোৰ হৈছে ৰিয়েকশ্যন তেওঁৰ চাই লওক ৰিয়েকশ্যনবোৰ কেনেকুৱা তো খুবেই ভাল এখন ফিল্ম ৰাঘৱ ফিল্মখন আহি আছে হয়তো আগষ্ট মাহৰ শেষৰ ফালে এই ৰাঘৱ ফিল্মখন আহিব অপেক্ষা কৰক অসমবাসী ৰাইজ আৰু হয়তো ৰঘুপতিৰ পিছত এইখন এখন ছুপাৰ ডুপাৰ হিট অসমীয়া ফিল্ম আহি আছে ৰাঘৱ তো বন্ধুসকল অপেক্ষাৰ ফল মিঠা হয় তো ভাল চিনেমা এখন আহিব বুলি আশা ৰাখিছোঁ ৰাঘৱ এখন ছুপাৰ ডুপাৰ হিট ফিল্ম হওক তাৰে কামনা কৰিছোঁ নিশ্চিতবাৰ চাই লওক ৰিয়েকশ্যনবোৰ হে বন্ধু বান্ধৱীসকল সম্পূৰ্ণ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাই দিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিব তেতিয়াহে এনেধৰণৰ ফিল্ম ৰিলেটেড ভিডিঅ'বোৰৰ আপডেটবোৰ পাই থাকিব তো আজিলৈ এইখিনিয়ে টিল দেন টাটা